बीजेपी जिंदाबाद 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 बीजेपी जिंदाबाद 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 बीजेपी जिंदाबाद 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 প্রথমতে মই বিহালীবাসী ৰাইজক অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। লগতে আমাৰ দলীয় সকলো স্তৰৰ কাৰ্যকৰ্তা ৰাজ্যিকৰ পৰা লৈ পেলাই আমাৰ বুথ স্তৰত সকলো কাৰ্যকৰ্তাক অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। তেখেতসকলে অশেষ কষ্টৰ বিনিময়ত আজি এই ফলাফল পাবলৈ সক্ষম হৈছোঁ আৰু বিহালীবাসক ৰাইজক অশেষ ধন্যবাদ জনাইছোঁ। তেখেতসকলে আৰম্ভণিৰ পৰা যেনেদৰে মৰম চেনেহ দিছিলে আজি তাৰে ফলাফল পাইছোঁ। গতিকে সকলোৱে পুনৰবাৰ ধন্যবাদ জনাইছোঁ। ৰঞ্জিত দত্তৰ কৰ্তৃত্ব আছে সকলোৰে আছে, সকলো স্তৰৰ কাৰ্যকৰ্তা। মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা আদি কৰি আমাৰ ৰাজ্যিক সভাপতি ৰঞ্জিত ডাঙৰীয়াকে আদি কৰি বিজু হাজৰিকা ডাঙৰীয়া আমাৰ আটাইকেইটা পঞ্চায়ত প্ৰচাৰ কাম কৰিছে, যাৰ কাৰণে আজি ইমান সুন্দৰ এটা ফলাফল। গৌৰৱ গগৈৰ যি প্ৰচেষ্টা, সেই প্ৰচেষ্টাত কি ক'ব বা তেওঁ আমি আগতে কৈছিলো যে গৌৰৱ গগৈ বিহালীৰ ফেক্টৰ নহয় বুলি আমি আগতে কৈছিলো। গতিকে তেখেতৰ মেজিক আমাৰ বিহালীৰ কাম নকৰে, কাৰণ যোৰহাটৰ যাদু নচলে নেকি? নচলে। যোৰহাট আমি আগতে কৈছো যে বিহালী সমষ্টিৰ ৰাইজ সচেতন, তেখেতৰ উন্নয়নৰ লগত আছে আৰু সুৰক্ষাৰ লগত আছে, মাননীয় হিমন্ত বিশ্ব শৰ্মাৰ লগত আছে, নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ লগত আছে। যেনেধৰণৰ উন্নয়নৰ কাম কাজ কৰিছে সেই বিশ্বাসটো ৰাইজৰ আছে আৰু সেইকাৰণে ভোট দিছে। প্ৰথমতে মই বিহালীবাসী ৰাইজক অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। লগতে আমাৰ দলীয় সকলো স্তৰৰ কাৰ্যকৰ্তা ৰাজ্যিকৰ পৰা লৈ পেলাই আমাৰ বুথ স্তৰত সকলো কাৰ্যকৰ্তাক অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। তেখেতসকলে অশেষ কষ্টৰ বিনিময়ত আজি এই ফলাফল পাবলৈ সক্ষম হৈছোঁ আৰু বিহালীবাসক ৰাইজক অশেষ ধন্যবাদ জনাইছোঁ। তেখেতসকলে আৰম্ভণিৰ পৰা যেনেদৰে মৰম চেনেহ দিছিলে আজি তাৰে ফলাফল পাইছোঁ। গতিকে সকলোৱে পুনৰবাৰ ধন্যবাদ জনাইছোঁ। ৰঞ্জিত দত্তৰ কৰ্তৃত্ব আছে সকলোৰে আছে, সকলো স্তৰৰ কাৰ্যকৰ্তা। মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা আদি কৰি আমাৰ ৰাজ্যিক সভাপতি ৰঞ্জিত ডাঙৰীয়াকে আদি কৰি বিজু হাজৰিকা ডাঙৰীয়া আমাৰ আটাইকেইটা পঞ্চায়ত প্ৰচাৰ কাম কৰিছে, যাৰ কাৰণে আজি ইমান সুন্দৰ এটা ফলাফল। গৌৰৱ গগৈৰ যি প্ৰচেষ্টা, সেই প্ৰচেষ্টাত কি ক'ব বা তেওঁ আমি আগতে কৈছিলো যে গৌৰৱ গগৈ বিহালীৰ ফেক্টৰ নহয় বুলি আমি আগতে কৈছিলো। গতিকে তেখেতৰ মেজিক আমাৰ বিহালীৰ কাম নকৰে, কাৰণ যোৰহাটৰ যাদু নচলে নেকি? নচলে। যোৰহাট আমি আগতে কৈছো যে বিহালী সমষ্টিৰ ৰাইজ সচেতন, তেখেতৰ উন্নয়নৰ লগত আছে আৰু সুৰক্ষাৰ লগত আছে, মাননীয় হিমন্ত বিশ্ব শৰ্মাৰ লগত আছে, নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ লগত আছে। যেনেধৰণৰ উন্নয়নৰ কাম কাজ কৰিছে সেই বিশ্বাসটো ৰাইজৰ আছে আৰু সেইকাৰণে ভোট দিছে। Assam Focus.